KOKRAJHAR Central Institute of Technology third convocation खुंफुंदों। दिनै सानसेनि जर'खा हाबाफारिनि गेजेरजों क'क्राझार सहरनि साखाथियाव थानाय बड'फा कालचारेल कमप्लेक्सआव क'क्राझार मिरुआरि बिरोंदामिन फसंथान CITआ थामथि सोलोंखां गौथुम हाबाफारि खुङो आरो बे हाबाफारिनि गेजेरजोंनो गासै सा 464 फरायसाफोरनो पोस्ट ग्रेजुएट आरो डिप्ल'मानि डिग्री होनाय जायो। लोगोसे बे हाबाफारियाव गाहाय आलासि महरै प्रफेसार MK चौधुरी आगुनि तेजपुर मुलुगसोलोंसालिनि भाइस चेन्सेलर द आसाम रयेल ग्लबेल इउनिभार्सिटी एन्ड एडभाइजर एडुकेशननि गाहाय बोसोनगिरि बिथांमोनजों लोगोसे BTRनि गाहाय मावफुं सोद्रोमा प्रमोद बर' MCLA माधव सेत्री क'क्राझार CITनि डाइरेक्टर प्रफेसार S श्रीनिवासन क'क्राझार CITनि BOG मासिगिरि प्रफेसार निशिकान्त V देशपाण्डे आरो फरायसा फरायसुलिफ्रा बाहागो लायो। आरो बे हाबाफारियाव बाहागो लानानै BTRनि खुंगिरि प्रमोद बर'आ मा फोरमायखो फैजों आबुङै खोनासंलांनि। क'क्राझाराव थार्ड कनभकेशन बड'लेण्ड कालचारेल कमप्लेक्सत अनुष्ठित হৈছে। ইয়াত 464 पोस्ट ग्रेजुएट আৰু ডিপ্ল'মা ষ্টুডেণ্টবিলাকক ডিগ্ৰী দিয়া হৈছে। তো আজি আমাৰ সকলোৰে এটা আনন্দ অনুভৱ হৈছে যে আমাৰ কোকৰাঝাৰত যি CIT দীঘলীয়া এটা সংগ্ৰামৰ পিছত ইয়াত ইষ্টাব্লিছ কৰা হৈছিলে, নিৰ্মাণ কৰা হৈছিলে, হিটো এটা বাস্তৱত ৰূপায়ণ হোৱাটো দেখিবলৈ পাইছোঁ। আৰু CIT কোকৰাঝাৰৰ ষ্টুডেণ্টবিলাকে ইতিমধ্যে বিভিন্ন ভাল ইনষ্টিটিউশ্যনত তেখেতসকলে প্ৰফেচাৰ হৈ আছে আৰু বিভিন্ন জবত তেখেতসকলে গৈছে। ইভেন ভাৰতৰ ভিতৰত ৰিপুটেড কিছুমান ইউনিভাৰ্চিটিজবিলাকতো তেখেতসকলে অলৰেডি চাকৰি পাইছে আৰু তেখেতসকলে বিভিন্ন ষ্টাডি ৰিচাৰ্চবিলাক কৰি আছে। গতিকে আমি সকলো প্ৰাউড ফিল কৰিছোঁ। যি 464 ষ্টুডেণ্ট আজি তেখেতসকলক ডিগ্ৰী দিয়া হ'ল, যি অনাৰ দিয়া হ'ল, সেইসকলে অনাগত দিনত আমাৰ কোকৰাঝাৰ বা বড়োলেণ্ড অঞ্চলৰ লগতে ভাৰতবৰ্ষৰ কাৰণে কিবা ভাল কাম কৰিব, এটা নেতৃত্ব ল'ব পাৰিব, সেইটো মই আশা কৰিছোঁ। আমি শিক্ষাটো সবচে অগ্ৰাধিকাৰ দিছোঁ, কাৰণ এটা চিভিলাইজেশ্যন আমি যদি চাবলৈ যাওঁ সেইটো শিক্ষাৰ দ্বাৰাই নিৰ্মাণ হয়। আৰু বৰ্তমান যিটো চিভিলাইজেশ্যন আজি ক'বলৈ গ'লে সায়েন্স আৰু টেকনলজি এইটো সবচে আগত থাকি নেতৃত্ব দিছে। সেইকাৰণে চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজিটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। আমাৰ বড়োলেণ্ডত আমি NIT ডিমাণ্ড কৰিছোঁ, আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি ডিমাণ্ড কৰিছোঁ। সেইসকল ইনষ্টিটিউট নিৰ্মাণ হোৱালৈকে CIT কোকৰাঝাৰে বিভিন্ন বিষয়ত লিড লৈ আছে। আৰু ইতিমধ্যে আমাৰ আলোচনা হৈছে যে ইয়াত নতুন সাবজেক্ট বা নতুন পাঠ্যক্ৰম ইয়াত আৰম্ভ কৰাৰ কাৰণে আলোচনা হৈছে। আৰু ইয়াত ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টবিলাকক এট্ৰেক্ট কৰাৰ কাৰণে কিছুমান কথা চিন্তা হৈছে। গতিকে CIT কোকৰাঝাৰ ভাৰতবৰ্ষত এতিয়া ভাল এটা ইনষ্টিটিউট হ'বলৈ গৈ আছে। মই আজি এই প্ৰগ্ৰামত এটেণ্ড থাকি সেইটো ভালকৈ অনুভৱ কৰিছোঁ।